বন্ধুসকল স্বাগতম অসমীয়া গাইডৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল আজি লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ তথ্য, যাক লৈ ভাৰত এতিয়া সকলোৰে আগত মূৰ দাঙি থিয় দিছে। হয়, ভাৰতত বৰ্তমান ৩,০০০ৰো অধিক covid-19ত আক্ৰান্ত হৈছে। এনে সময়ত কৰোনাত আক্ৰান্ত সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে, যাৰ বাবে ভাৰতত covid-19ৰ টেষ্ট নিগেটিভ নে পজিটিভ ইয়াক নিৰ্ধাৰণ কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হৈছে। সেয়েহে ইয়াক সুবিধাৰ বাবে বেংগালুৰুৰ এটা কোম্পানীয়ে ভাৰতত প্ৰথম covid-19ৰ হোম টেষ্ট কিট আৱিষ্কাৰ কৰি উলিয়ালে, আৰু এই কিটটোৰ নাম দিয়া হৈছে ৰেপিড কৰোনা টেষ্ট কিট। এই কিটটোৰ সহায়ত আপুনি ঘৰতে নিজেই নিজক পৰীক্ষা কৰিব পাৰিব, আৰু এই কোম্পানীটোৰ নাম হৈছে বাই-ওৱান হেল্থ কেয়াৰ কোম্পানী। এই উপলব্ধি সক্ষম কৰাৰ পাছতে এই বাই-ওৱান কোম্পানীটো ভাৰতত ১ নম্বৰ হেল্থ কেয়াৰ কোম্পানী ৰূপে খ্যাত হ'ল। বন্ধুসকল, এইখিনিতে আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে নিশ্চয় কৰি লওক, কাৰণ ইয়াত শুদ্ধ আৰু সঠিক তথ্য পাই থাকিব। লগতে সঠিক তথ্য বিচাৰি উলিয়াওঁতে অলপ সময়ৰ দৰকাৰ হয়, যাৰ বাবে ভিডিঅ'বোৰ অহা অলপ পলম হয়, তাৰ বাবে ক্ষমা কৰিব। কিন্তু আপোনালোকে মোক সহায় কৰক, মই তৎক্ষণাতে এনেধৰণৰ বাৰ্তা আনি থাকোঁ। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি অল কৰি দিব, আৰু এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকক, কাৰণ অসমৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ আছে। আৰু তাৰপিছত লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব। এই ৰেপিড কৰোনা কিটৰ সহায়ত মিনিটতে ধৰা পৰিব কোনো ব্যক্তি কৰোনা পজিটিভ নে নিগেটিভ। এই covid-19 এট হোম স্ক্ৰিনিং কিটটো বৰ্তমান সকলো ৰাজ্যতে পঠিওৱা হৈছে। কোম্পানীটোৱে এই সপ্তাহতে প্ৰায় ২০,০০০ কিট প্ৰস্তুত কৰি উলিয়ায় আৰু সকলো ৰাজ্যলৈ প্ৰেৰণ কৰে। এই কিটটো আপুনিও কিনিব পাৰে, লগতে ঘৰতে থাকি আপুনি নিজৰ লগতে পৰিয়ালৰ covid-19ত সংক্ৰমণ হৈছে নেকি তাক পৰীক্ষা কৰিব পাৰিব। ইতিমধ্যে কোম্পানীটোৱে এই কিটটো বজাৰত মুকলি কৰিছে। এই ৰেপিড কৰোনা কিটটো যদি আপোনাক প্ৰয়োজন হয় তেনেহ'লে আপুনি অনলাইন যোগেদি ইয়াক পাব পাৰিব। buy1.in ৱেবছাইটত গৈ ইয়াক আপুনি ক্ৰয় কৰিব পাৰে। ইয়াৰ মূল্য ২,০০০ পৰা ৩,০০০ ভিতৰত হ'ব। কোম্পানীটোৱে দাবী কৰে যে অৰ্ডাৰ দিয়াৰ ২-৩ দিনৰ পাছত আপোনাক ইয়াক ঘৰত ডেলিভাৰ কৰা হ'ব। ইয়াৰ আগতে covid-19 টেষ্ট কৰা কিটটো পজিটিভ হ'লে ৩০ মিনিটত আৰু নিগেটিভ হ'লে ৭ পৰা ১০ দিন সময় লাগিছিল। কিন্তু এতিয়া নতুন কিটটোৱে কেৱল ৫-১০ মিনিটৰ ভিতৰতে আপোনাক ৰিজাল্টটো দি দিব। এই কিটটো ভাৰতত লঞ্চ কৰাৰ সময়ত বাই-ওৱান কোম্পানীৰ CEO ডাক্তৰ সুৰেন্দ্ৰ চিকাৰাই দাবী কৰে যে এই কিটটোৰ সহায়ত কৰোনাত সংক্ৰমিত মানুহক তৎক্ষণাতে ধৰা পেলাই তেওঁলোকক অন্য লোকৰ পৰা আঁতৰাই আনিব পৰা যাব, ফলত কৰোনা সংক্ৰমণ হোৱাত বহুত গুণে বাধা প্ৰদান কৰিব। এই কিটটো ব্যৱহাৰ কৰিব হ'লে আপুনি নিজৰ হাতৰ যিকোনো এটা আঙুলি ভালদৰে ধুই তাৰ পৰা এটোপাল তেজ কিটটোত ভৰাই দিলে ৫-১০ মিনিটৰ ভিতৰত আপুনি জানিব পাৰিব যে আপুনি covid-19 পজিটিভ নে নিগেটিভ। এই টেষ্টটো চুগাৰ টেষ্টৰ দৰে হুবহু একে হয়। অসমতো এতিয়া এই কিটটো উপলব্ধ হ'ব বুলি মাননীয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনায়। কিন্তু অসমত কৰোনা হটস্পট নিজামুদ্দিনৰ পৰা অহা বহুত ব্যক্তিক আটক কৰিছে, কিন্তু বহুকেইজন এতিয়াও পলাতক অৱস্থাত আছে, আৰু সেইসকলে ক'ত কেনেকৈ ভাইৰাছ বিয়পাইছে তাৰ কোনো ঠিক নাই। বাৰু যি কি নহওক, আপোনালোকৰ বাবে এটা সকিয়নি যে ভাৰতৰ এটা হিন্দী নিউজ পেপাৰত চাইনাৰ এটা মন্তব্য উত্থাপন কৰিছে, য'ত স্পষ্টভাৱে লিখা আছে যে চীনত কৰোনা সংক্ৰমিত ১৫৪১টা কেছ এনেকুৱা পাইছে যে য'ত তেওঁলোকৰ কৰোনা ভাইৰাছৰ এটাও লক্ষণ দেখা পোৱা যোৱা নাই। তেওঁলোক সাধাৰণতে থকা মানুহৰ দৰে আচৰণ কৰে, আৰু ইয়াৰ সংখ্যাও যথেষ্ট বেছি। অনুসন্ধানকাৰীৰ মতে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ কৰোনা ভাইৰাছৰ সংক্ৰমণ কৰাৰ ক্ষেত্ৰত এই ৰোগীয়ে যথেষ্টখিনি ভূমিকা পালন কৰি আহিছে। গতিকে অসমবাসীলৈ বিনম্ৰ অনুৰোধ যে ঘৰতে থাকক, কাৰো সংস্পৰ্শলৈ নাহিব, আৰু যদি আপুনি কৰোনামুক্ত হয়নে নহয় তাক চেক কৰিব বিচাৰে তেন্তে ৰেপিড কৰোনা কিটটো আনি লওক। ইয়াৰ ৱেবছাইটটো তলত ডেছক্ৰিপশ্যনত দিয়া আছে। বন্ধুসকল, ভিডিঅ'টি চাই ভাল পালে নিশ্চয় ভিডিঅ'টিত লাইক কৰক, আৰু আপোনাৰ যদি কিবা ক'ব লগা জানিব লগা থাকে কমেণ্ট বক্সটো খালী নাৰাখি টাইপিং কৰি লগালগ চিন কৰক, আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ পৰিয়াললোকলৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক। এনেধৰণৰ তথ্য আৰু আহি থাকিব। শেষত আপোনালৈ এটা অনুৰোধ যে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেলটো টিপি অল কৰি দিব। আজিলৈ ধন্যবাদ। ঘৰতে থাকক, সুৰক্ষিত থাকক।